Hello student, Assam State School Education Board এখন notification দিছে আৰু এখন notification 16 অক্টোবৰত দিছে 2024 আৰু এখন notificationত যিসকলে ক্লাছ 10 ত ফৰ্ম ফিল আপ কৰিব তেওঁলোকৰ বাবে এখন notification আৰু এখন notificationত প্ৰথমত দিয়া হৈছে examination fees 800 টকা 800 only দুই নম্বৰত দিয়া হৈছে practical examination fees 50 only ইয়াৰ পিছতে 3 নম্বৰত দিয়া হৈছে center fees 350 ইয়াৰ পিছতে যিসকল ছাত্ৰ-ছাত্ৰীক ইয়াতে কিছুমান ছাত্ৰ-ছাত্ৰীক ৰেহাই দিয়া হৈছে বিনামূলীয়াকৈ আৰু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে ইয়াতে কেইটামান নিয়ম দিয়া হৈছে আৰু সেইসমূহ যদি তেওঁলোকৰ আছে তেওঁলোকে ৰেহাই পাব ইয়াতে প্ৰথমত যিসকল ছাত্ৰ-ছাত্ৰীয়ে দিয়া হৈছে ইয়াতে ছাত্ৰ-ছাত্ৰী অন্য স্কুলত যদি ৰেজিষ্ট্ৰেচন কৰা থাকে বা অন্য এখন স্কুলত ৰেজিষ্ট্ৰেচন আনখন স্কুলত কোনো ছাত্ৰ-ছাত্ৰী পঢ়ি আছে তেনেকুৱা ছাত্ৰ-ছাত্ৰীক এইটো সুবিধা দিয়া নহব আৰু সেইজন ছাত্ৰ বা ছাত্ৰীৰ গাৰ্জিয়ান অৰ্থাৎ পেৰেণ্টছৰ ফেমিলি ইনকাম 2 লাখৰ তলত হ'ব লাগিব আৰু আৰু লগতে ইয়াতে দিয়া হৈছে ক্লাছ 9 ত পঢ়ি থকা সময়ত যিসমূহ তোমালোকে যে ৰেজিষ্ট্ৰেচন কৰিছিলা সেই ৰেজিষ্ট্ৰেচনত ইয়াৰটো হ'ব লাগিব চনটো থাকিব লাগিব ৰেজিষ্ট্ৰেচনৰ 2022 আৰু 23 যিসকলে ৰেজিষ্ট্ৰেচন কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক এইটো সুবিধা পাব আৰু লগতে তলতে দিয়া হৈছে যে 1 নম্বৰত দিয়া হৈছে লক্ষণীয় হৈছে যে কিছুমান বিদ্যালয়ত পৰীক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰা হৈছে আৰু ইয়াতে কিছুমান ছাত্ৰ-ছাত্ৰীক অন্য স্কুলত পঢ়ি আছে ইয়াতে মই অলৰেডি কৈছোঁ তোমালোকক আৰু ইয়াতে তোমালোকৰ ইয়াত ৰেহাই দিয়া হ'ব আৰু যদি কোনোবা ছাত্ৰ-ছাত্ৰীক যদি এনেকুৱা যদি সুবিধা দিয়া হয় অন্য স্কুলত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীক যদি অন্য এখন স্কুলত ৰেজিষ্ট্ৰেচন আৰু আনখন স্কুলত এনেকুৱা মানে পঢ়ি থাকে আৰু যদি কোনো ছাত্ৰ-ছাত্ৰীক এইটো সুবিধা দিয়া হয় এনেকুৱা মানে এখন নোটিফিকেশ্যনত বাহিৰা যদি কোনো এটা কাম কৰা হয় ইয়াতে কৈছে যে মুৰব্বীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব যদি কোনোবা এনেকুৱা কৰি থাকে আৰু সেইজন ছাত্ৰ বা ছাত্ৰীৰ ৰিজাল্ট দিয়া নহ'ব আৰু এনেকুৱা কৈ দিছে এখন নোটিফিকেশ্যনত আৰু 2 নম্বৰত কৈছে যে অভিভাৱক বা পিতৃ-মাতৃয়ে মাচুল ৰেহাই কৰিবৰ বাবে ইয়াতে 2 নম্বৰত পিতৃ-মাতৃয়ে এখন এপ্লিকেশ্যন দিব লাগিব হেডমাষ্টাৰ তাত স্কুলত এখন নোটিফিকেশ্যন ইয়াতে দিছে নোটিফিকেশ্যনখনত তোমালোকে এখন আবেদন লিখি তোমালোকৰ দিব লাগিব এপ্লিকেশ্যন লিখি তোমালোকৰ স্কুলত আগতে ফৰ্ম ফিলাৰ আগতে এইটো দিব লাগিব 3 নম্বৰত দিছে শিক্ষানুষ্ঠান মুৰব্বীৰ পৰীক্ষা মাচুল ৰেহাই দিয়াৰ অনুমতি দিয়াৰ আগত তোমালোকে অভিভাৱক ছাত্ৰ-ছাত্ৰী দাখিল কৰা নথি-পত্ৰ সত্যতা পৰীক্ষা কৰিব লাগিব তোমালোকৰ ডকুমেন্টছ এইবিলাক পৰীক্ষা কৰিব লাগিব আগতে তোমালোকৰ যিবিলাক ডকুমেন্টছ আছে সেইবিলাক স্কুলত পৰীক্ষা কৰিব তোমালোকৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ পাছত তোমালোকে বিনামূলীয়াকৈ পাবা যিসকলে বিনামূলীয়াকৈ পাব আৰু 4 নম্বৰত দিছে 4 নম্বৰত আবেদনকাৰীয়ে নৱম শ্ৰেণীতে নামভৰ্তিৰ সময়ত ৰোপণ কৰা যে তোমালোকৰ ক্লাছ 9 ত থাকোঁতে গছপুলি যদি কোনোবা ৰোপণ কৰিছা সেই ৰোপণ কৰা গছপুলিৰ ফটো একপি দিব লাগিব তোমালোকৰ এইটো পৰ্টেলত তোমালোকৰ স্কুলত তোমালোকৰ যিসকলে ফ্ৰী অৰ্থাৎ ৰেহাই পাব বিচাৰিছে তেওঁলোকক একপি ফটো দিব লাগিব লগতে আৰু 5 নম্বৰত দিছে 5 নম্বৰত প্ৰাৰ্থীয়ে কেৱল তেওঁলোকৰ অভিভাৱক বিদ্যালয়ৰ পৰা ফৰ্ম পূৰণ কৰিব পাৰিব য'ত তেওঁলোকৰ 9ম শ্ৰেণীৰ পঞ্জীয়ন কৰা হৈছে কোনো প্ৰাৰ্থীয়ে আন প্ৰতিষ্ঠানৰ পৰা ফৰ্ম ফিল আপ কৰিবলৈ দিয়া নহ'ব যদিও তেওঁলোকৰ পঞ্জীয়ন এতিয়াও বদলি হোৱা নাই 6 নম্বৰত তোমালোকৰ চেণ্টাৰ ফিজ 350 টকা ইয়াতে এইখিনি তোমালোকৰ স্কুলৰ কাৰণে তোমালোকৰ কাৰণে 7 নম্বৰত তোমালোকে চোৱা 7 নম্বৰত হৈছে তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ ডেটটো ইয়াতে ইণ্টাৰনেল এছেছমেণ্টৰ ডেটটো হৈছে 20 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ 8 নম্বৰত দিয়া হৈছে তোমালোকৰ প্ৰেক্টিকেল এক্সামৰ ডেট 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ আৰু ইয়াতে তলত দিয়া হৈছে তোমালোকৰ
22 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈ পৰ্টেলত মাৰ্কছ এণ্ট্ৰি কৰিবৰ কাৰণে মাৰ্কছখিনি পৰ্টেলত আপলোড কৰিবৰ কাৰণে ডেটটো দিয়া হৈছে। 9 নম্বৰত তোমালোকক দিয়া হৈছে যিসকলে MIL ইলেক্টিভ ছাবজেক্ট চেঞ্জ কৰিব বিচাৰে তেওঁলোকে ফৰ্ম ফিল আপত লগতে কৰিব লাগিব। ফৰ্ম ফিল আপ হোৱাৰ পিছত এডমিট কাৰ্ড হেৰি হোৱাৰ পাছত চেঞ্জ নহ'ব, তোমালোকে আগতে কৰিব লাগিব। যিসকলে তোমালোকে ইলেক্টিভ বা MIL ছাবজেক্ট চেঞ্জ কৰিব বিচাৰিছে তেওঁলোকক। আৰু ইয়াৰ পিছতে 10 নম্বৰত তোমালোকৰ যিটো ফৰ্ম ফিল আপ আৰম্ভ হৈছে তোমালোকে জনা সকলোৱে 23 অক্টোবৰৰ পৰা 14 নৱেম্বৰলৈ সেইটো দিয়া হৈছে। আৰু 11 নম্বৰত তোমালোকৰ কোনোবা যদি তোমালোকৰ কোনোবা ইউনিট টেষ্ট হাফ ইয়াৰলি প্ৰি বৰ্ড এক্সাম তোমালোকে দিয়া নাই, তোমালোকে যিসকলে নিদিব তেওঁলোকে ইয়াতে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব, ইয়াতে 11 নম্বৰত কৈছে। আৰু ইয়াৰ পাছতে তোমালোকৰ 12 নম্বৰত তোমালোকৰ স্কুলৰ পৰা 1000কৈ দিব লাগিব। এইখিনি তোমালোকৰ বাবে নহয়, তোমালোকৰ স্কুলখিনি কৰিব। আৰু তলৰখিনি তোমালোকৰ বাবে নহয়, তোমালোকক যিখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় তোমালোকক জনাই দিছোঁ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু তোমালোকৰ কিমান টকা ফিজ লাগিব এইখিনি তোমালোকক জনাই দিছোঁ। আৰু তোমালোকে যদি তোমালোকৰ তাত সৰু এটা ৰিকুৱেষ্ট, তোমালোকে যদি মোৰ চেনেলটো পোনপ্ৰথমৰ পৰা ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অন নটিফিকেশ্যনটো অন কৰি থৈ দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নটিফিকেশ্যন সদায় পাবলৈ। ধন্যবাদ।